আপোন ককায়েকক হেৰুৱাই কান্দোনত ভাগি পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। কান্দি কান্দি কৈ উঠিল, সপোনতো কল্পনা কৰা নাছিলো ইমান কম সময়তে ককাইদেউ আমাৰ পৰা গুচি যাব, কেতিয়াও উভতি নহাৰ বাটেৰে। মোৰ সংগীত জীৱনৰ পিতৃস্বৰূপ আছিল তেওঁ। তেওঁৰ মৃত্যুৰ খবৰে বহুত কষ্ট দিছে অন্তৰত। ৰাতিপুৱাই আহিল অসমৰ শিল্পী সমাজৰ বাবে এটা অতি দুখৰ খবৰ। কোনেও ভবাই নাছিল যে ইমান কম বয়সতে তেওঁ সকলোকে কন্দুৱাই গুচি যাব অজান দেশলৈ। বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ ভূপেন উজিৰদেৱ আৰু আমাৰ মাজত নাই। দীৰ্ঘদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি যোৱাকালি মৃত্যুক সাৱটি ল'লে বিশিষ্ট কণ্ঠশিল্পী ভূপেন উজিৰ দেৱে। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ অসমক মৰ্মাহত কৰি তুলিছে। আমিও আমাৰ চেনেলৰ পৰা বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা নিবেদন কৰিছোঁ। ধন্যবাদ।